Hello, namaskar, মোৰ নাম ৰাজশ্ৰী and I welcome you all to my YouTube channel. আজিৰ ভিডিওটো একেবাৰে খোৱাৰ পৰা ষ্টাৰ্ট কৰি দিছো because মই একদম ধুনিয়াকে নিজৰ প্ৰিয় বনাইছো ক্যাপসিকাম উইথ চিকেন আৰু এয়া হাতেৰ এক্সপ্ৰেছ কৰি দিছো খাবলৈ যে ভাল হৈছে and এতিয়া যাবলৈছো টাউন ফালে মাৰো মই পাৰ্লাৰ যাম অকনমান থ্ৰেডিং কৰাম একদিন সুষ্টি কৰিলো বহুত কৰোৱা নাছিলো and কাইলে আছে মোৰ ফ্ৰেণ্ডৰ বিয়া তো আমি কেজনীমান যাম লগ লাগি পেলাই আৰু এফালে তাই কাৰণে গিফট এটা পেকিং কৰাই লৈছো আৰু হৰুহুৰাকে ফুলৰ ভিডিও চোৱাকলেতো গম পায়ে যে মোৰো বিয়াখন একেবাৰে কাক চাপিলে সো মোক একচুয়ালি যাবলৈ মানাই কৰা আছিল একদম সিম্পল কে থবলে হেৰি কৰিছো আৰু দিনত ভাল লগা নাই মানে কৰিবলৈ মন যোৱা নাই যাৰ বিয়া তাই আৰু মই গ্ৰেজুৱেচন একেলগে কৰিছিলো আমি ৰুমমেটছ আছিলো একচুয়ালি ব্লাউজৰ ভিডিওটো চালে নাই বাৰু হে ব্লাউজ কালেকচন ভিডিওটো দেখাইছিলো আজি পিন্ধিছো সেকেন্ড টাইম কথাটা মত পইছে মানে আলিয়া ভট্টে যদি ৰিপিট কৰিব পাৰে আমি কিয় নোৱাৰিম ন এন্ড আজি জানেনে আহিয়ে কেগৰাকী মান ওচৰ খুৰি বৰ্মা আহিব কাপোৰ ভৰাবৰ কাৰণে নিয়ম এটা কৰিব আৰু সৰুকে আনি নতুন কাপোৰ যেহেতু নতুন কাপোৰ মানে নতুন জীৱনলৈ ভৰাব যেহেতু ওকে এখিনতে কথাটো কৈ দিও ফাৰ্স্ট অফ অল ফটোখন মোক কিবা এটা ভাল লাগিছে হেকানে লগাই দিছো মানে মই দুখনকৈ ঘৰৰ লগত জুজি হলো যাবলৈ ওলাইছো মানে একচুয়ালি বহুত ক্লোজ ফ্ৰেন্ড হয় ন আমি ইমান ইয়াৰ্স একেলগে স্পেন্ড কৰিলো সো হাউ কুড আই মিস দিস wedding মানে তো তেনেকুৱা টাইপৰ হৈ গৈছে আৰু এক্স হস্টেল মেটছ গোটেইখিনিক লগ পাম তো কিমান ভাল লাগে ন পুৰণা স্মৃতিবোৰ ঘূৰি আহে আৰু একচুয়ালি কয় ন বিয়াৰ খুব কাক চাপিলে মানে দৰা কয় নাই অটত যাব নালাগে তেনেকে ধৰণৰ কথা আৰু দূৰলৈ যাব নালাগে বুলি সো ঠিক তেনেদৰে বাধা বিঘিনি অকমান পাইছিলো মানে যাবলৈ তথাপিতো দিনে দিনে গৈ নিনে ঘূৰি আহিম বুলি কথা দিহে ওলাই আহিছো যেনে তেনে And yes, Azani has a koina, and I wish you all the happiness in the world, Pallavi. Hello. Voice over. Piak se kiba kobo de. Napa piak kobo. Oh mane ami ete ulaisu tai kiba packing koriba ase je logate mane alop tension. Rajeshri tension hoise. We are see you in 7 Yes. Rajeshri par bahut tension hoise guys. Ami bonami epine ahiboi para nai. আমি পনামি বাৰ খাবলৈ গৈছিলো তাত মাংস খাই পনামি বাৰ খাই টান টান মটন খাই দিলে মাংসটো টান এতিয়া পনামি অলপ ৰিয়েকচনটো দিব বুলি আশা কৰিছো ৰিয়েকচন কি থাম্বনেইল ফটো এনেকে ধেমালি ফুৰ্তিটো হয় ন সব ফ্ৰেন্ডছৰ মাজত যেতিয়া লগ পোৱা যায় বহুত দিনৰ পিছত আৰু ঘৰলৈ আহিলো বাৰো কথামতে কাম নহল আন্ধাৰ হলগে আৰু হ'বই দিয়কচোন উইন্টাৰ সিজন ইমান জলদি যে আন্ধাৰ হৈ যায় নহয় বাৰো এতিয়া কৈছিলো যে ষ্টাৰ্টিংত ভিডিওটোৰ যে আজি কইনাৰ বেক পেকিং কৰিবলৈ মানে ওচৰৰ বৰ্মা দুগৰাকী আৰু এগৰাকী খুৰি আহিছে প্ৰথমতে এটকীয়া নে দুটকীয়া কইন 4টা দিলে বেগটোত তাৰ পিছতে চাউল ছটিয়ালে অকনমান মাজতে নাইবা জেৰি মাথুনি ওপৰলৈ গৈছিলে হি ওপৰকে ভুকিছে মাথুনি একো নহয় হেৰি এটা কিছু নহয় কন্টিন দিছো যে প্ৰথমতে হেৰি কৰনি তাৰ পিছত কইনাৰ মাকক মানে মোৰ মামতে থবলে দিলে আৰু তাৰ পিছতহে বাকি তেওঁলোকে মানে লগে ভাগে কৰি দিম বুলি ক'লে কামখিনি আৰু একচুয়ালি নীতি নিয়মবোৰ বেলেগ বেলেগ হয় যদিও নীতি নিয়মৰ মই ভাবো যে এটো কাৰণেই কৰা যায় মানে যাতে আটাই যেটো কাম মানে ধৰক এজন বা দুজনে ঘৰৰ ফ্যামিলি মেম্বাৰ কৰি পেলাই সময় লাগিব পাৰে কিন্তু হেতু কামেই যদি সমাজৰ মানুহে লাগিব ওচৰ চুপুৰীয়া লাগিব ৰিলেটিভছে লাগি পেলাই যদি কৰা যায় তেতিয়াহলে এই কামটো আৰু ইজিলি ধুনিয়াকে কম সময়ৰ ভিতৰত হৈ উঠে আপুনি এটো জিগনি মানে প্ৰথম জাগ দিব লাগে হেখিনি বস্তু ইয়াত ভাই দিওক আপুনি মানে জিগনি প্ৰথমতে গৈ দিব লাগিব হেখিনি ভাই দিওক কাৰণ ইয়াত বহুত নুজুইব আৰে দিলো ন এই পাইবি তাত বেছি কাপ নধৰে নহয় এইটো গোটেইখিনি ইয়াৰ গোটেইখিনি ইয়াত নলুই
এইটো একেলগতে ভৰাই দিওঁ নেকি তেতিয়া ভাল হ'ব নেকি এনেকৈ বেগটোৱে আকৌ এনেই জেগা খাব ন সাইডত দিব পাৰিবা এই সাইডত দিব পাৰিবা So during the whole process I have a smile on my face jitu neki rakhibo lagibo lagile bitorat jiye soli na thakok kyo karon ai hoy swalir jibon buli jitu koy actually we all know that thik tenekoi muru lahe koi niti number arambho hobole dhorise ki dore je homoybor par hoy goise no ekdom dhoriboke pora nai ভালো লাগিছে যে আলহিও আহিছে খুব একদিন খা খবৰ লৈ থাকিবলে এফালে অলপ তাতো সোমাব সৰু পলিথিন হলে সোমাব এইখিনিতে কিন্তু ইম্পৰ্টেণ্ট কথা এই দুটা ধুনীয়া যে ট্ৰলি য'ত কাপোৰ সামৰি আছো আজি ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া এইকেইটা কিন্তু গিফটেড হয় সৰু সৰুবোৰ ইয়াত আছে এটা চকত প্ৰথম বেগটো সামৰোতে মানে মানথৰা কাপোৰখিনি সামৰোতে ডাঙৰ সকলে আগবঢ়াই দিলে যেতিয়া পিছৰ নিজৰ কাপোৰখিনিক নিজে কৰিব পাৰিম বুলি ক'লে তেওঁলোকে এণ্ড মা বৰমাহঁতে ইনষ্ট্ৰাকশ্যনছবোৰ দি আছে কেনেকৈ কৰিলে কি ভাল হ'ব নহ'ব তো ময়ো ফ'ল' কৰি গৈ আছোঁ তেওঁলোকক This is really a very very strange feeling mixed emotions ekdomi mane aro মানে হসাকে সাউতে সাউতে কেনেকে যে এইবোৰ দিন আহি পাইছে কি নহয় ইমান জলদি জলদি পেক কৰিবও হৈ গ'ল নিজৰ মানে কয় নহয় নিজৰ ঘৰৰ যিটো মোৰ ৰুম বাৰ্থ প্লেচ তাৰ ৱাৰ্ড্ৰবৰ কাপোৰ এম্পটি কৰি একদম নতুনকৈ মানে এখন ঘৰত যাব কাৰণে পেক কৰিব লগা হয় ন হোল লাইফৰ কাৰণে মানে হসাকে দেই ভাবিলে আচৰিত লাগে কিন্তু কথাবোৰ মই বহুখিনিয়ে ভিডিঅ' ক্লিপছ লৈ থৈছোঁ মানে ভিডিঅ' ৰেকৰ্ড কৰি গৈ আছোঁ কিন্তু এডিটিঙৰ একেবাৰে সময়ৰ অভাৱ হৈছে এইকেইদিন মোৰ হাতত চ' আকৌ মানে মোৰ গেপ পৰি গৈছে ভিডিঅ' দিয়াত আহি কাপোৰ খুলিবলৈ সময় পোৱা নাই বাৰু একো নাই মই সৰু সৰু ডিটেইলছবোৰ ইনষ্টাগ্ৰাম আৰু ইউটিউব শ্বৰ্টতো আপলোড কৰি থাকোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আৰু ইউ কেন অলছ' ফ'ল' মি অন ইনষ্টাগ্ৰাম ইফ ইউ আৰ ষ্টিল ৱাচিং দিছ ভিডিঅ' তেতিয়াহ'লে লাইক এটা কৰি থৈ যাব কিন্তু দেই আৰু ছাবস্ক্ৰাইব কৰি থ'ব because I have a lot to share with you. Unboxing parcel I feel daily almost. Aro kamar majato I am trying to capture this moment somehow. Apnalokor karneo tatke beshi mor karne bahut bosor pisot sale mane I know it will give me a different kind of feeling. Joto eta feel korisu no exact hetu feel lobo parim এইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ যেতিয়াই কন্যাসকলক আৰু এটা কথা কৈ দিওঁ যিটো মই শিকিছোঁ সেইটোকে কওঁ আপোনালোককো যে যিখিনি আপোনালোকে দৰা ঘৰত গৈ প্ৰথমতে উলিয়াই দিব লগা হ'ব সেইখিনি একেবাৰে শেষত ভৰাব মানে একেবাৰে টপত ৰাখিব লাগিব সেইখিনি আৰু পিছত দৰকাৰ হোৱা কাপোৰ বা বস্তুবোৰ কিন্তু আপোনালোকে প্ৰথমতে তলত ভৰাই ল'ব চ' ইটছ ডান এইখিনি সামৰি মেলি হৈছে আৰু আলহিও আহিছে ময়ো ঠিক তেনেকৈ ভিডিঅ' ৰেকৰ্ড কৰি গৈ আছোঁ সময় উলিয়াই এইকেইদিন মই ৰেগুলাৰলি দি থাকিম আপলোড কৰি থাকিম কণ্টিনিউৱাছলি নীতি নিয়মৰ পৰা আৰম্ভ কৰি বাকী বস্তুবোৰৰ পেকিং এভৰিথিং চ' ষ্টে টিউন এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব আৰু এইখিনিলৈকে সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই